খবৰ বুলি আমি ক'ব পাৰোঁ। ৰাম গগৈ বঁটা প্ৰাপক এই অঞ্চলৰ একমাত্ৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ যোগেশ কিশোৰ ফুকন সমতা ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিছে। নৰ্থ ইষ্ট ষ্টাৰ এৱাৰ্ড উত্তৰ পূব তাৰকা বঁটা লাভ কৰিছে। জিলা কৃতি শিক্ষকৰ উপৰি ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰিছে। গতিকে এনে ব্যক্তিক আমি এটা উপদেষ্টা ৰূপে পাওঁ, এতিয়া আমি সাহিত্য চৰ্চা সাহিত্যৰ গ্ৰন্থ উল্লেখৰ ক্ষেত্ৰত নিশ্চিতভাৱে সাহসেৰে আগবাঢ়ি যাব পাৰোঁ। আগবাঢ়ি গ'লো যোৱাৰ পাছত স্মৃতি গ্ৰন্থখনিৰ নামৰ কথা আহিল। আপোনালোকে হয়তো ইয়াত দেখিছে যে নামঘৰ সমাজ আৰু ৰাইজৰ সহযোগত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এটা অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতি গ্ৰন্থ শ্ৰুতি পদ্ম কিয় ৰখা হৈছে সেই বিষয়ে অকণমান কথা ক'ব বিচাৰিছোঁ। ইয়াত শ্ৰীমদ ভাগৱত পাঠ কৰা হৈছে। শ্ৰীমদ ভাগৱত হৈছে বেদৰ হাৰ। বেদক কোৱা হয় শ্ৰুতি, সেয়েহে কোৱা হয় যে সৰ্বশ্ৰুতি শিৰোৰত্ন শ্ৰীমদ ভাগৱত। সেই শ্ৰীমদ ভাগৱত পাঠৰ যোগেদি এই অঞ্চলত যি এক বৈষ্ণৱ, যি এক ভকত, যি এক পৰম ব্ৰহ্মৰ অৱস্থান হোৱাৰ ব্যৱস্থা কৰা হ'ল। সেই অৱস্থাটো আমাৰ এনেকুৱা লাগিছে যিদৰে তদুনাভি কমলত ব্ৰহ্মা বোলা যাব, সেই যে নাভি কমল য'ত আমাৰ ইয়াৰ এই আধ্যাত্মিক পবিত্ৰতাৰ সৃষ্টি হৈছে, য'ত বৈকুণ্ঠ হৈছে, য'ত পৰম ব্ৰহ্মই তেখেতৰ পথ স্থাপন কৰিছে। আৰু আমি প্ৰাৰ্থনা কৰোঁতে বিভিন্ন ঠাইত ভক্তিভাৱে কওঁতে তজু পদ কমলত বুলি সেৱা লওঁ। সেই কমল মানে পদ্ম, গতিকে পৰম ব্ৰহ্মৰ পদ কমল যে ইয়াত স্থাপন কৰিলে, সেই পদ্মই সেই যি ভাৱনা ভগৱন্ত প্ৰভুৰ পদ কমলত সেৱা কৰাৰ ফলস্বৰূপে এই অঞ্চলত যি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ল, তাৰে এক প্ৰতিফলন এই শ্ৰুতি পদ্ম বেদৰ মূল ধাৰ শ্ৰীমদ ভাগৱত তাৰ পাঠৰ ফলস্বৰূপে এই অঞ্চলত যি পৰিৱেশ হ'ল আৰু আধ্যাত্মিকভাৱে কি কি তথ্য জ্ঞানৰ আমাৰ প্ৰয়োজন আছে আপোনালোকে পৰহি ভক্তপ্ৰাণ ৰাইজ সকলোকে মই শ্ৰদ্ধা সহকাৰে প্ৰণাম জ্ঞাপন কৰিছোঁ। দেখিছোঁ যে ইমান সুন্দৰকৈ আপোনালোকে এই আয়োজন কৰিলে। এই আয়োজনৰ মূলতে আছে আপোনালোকৰ আন্তৰিকতা, সহযোগিতা। ইয়াৰ কিমান দিনৰ আগৰ পৰা আপোনালোকে এই কাৰ্যসূচী সম্পূৰ্ণ কৰি তুলিবলৈ আপোনালোকে অহোপুৰুষাৰ্থ কৰিছে, দিনে ৰাতিয়ে থাকিছে আৰু আমি কালি মানসিক আটাইখিনি আপোনালোকে একত্ৰিত কৰি উৎসৰ্গা কৰিছে। আৰু তাৰ বিনিময়ত আপোনালোকে কি কৰিলে, মাটিৰ বৈকুণ্ঠ নমালে। এইকেইদিন মাটিৰ চাকিৰ পোহৰে আন্ধাৰ দূৰ কৰিলে, মাটিৰ চাকিৰ জিতনিক পোহৰে আপোনালোকৰ ক্ৰীড়াবোৰ যেন পোহৰিত কৰি তুলিলে। মাটিৰ বৈকুণ্ঠ নমাব পৰা এই শক্তি গাঁৱৰ আপোনালোকৰ মাত্ৰ, আমাৰ নহয়। আৰু এই ৰভা পুৰণাকৈ আদি কৰি যিমানখিনি কাম কৰিছে, দক্ষ অৱতাৰৰ মূৰ্তি স্থাপন কৰিছে, দেৱী স্থাপন কৰিছে আৰু আসন প্ৰতিষ্ঠা কৰিছে, অক্ষয় বন্তি হোৱা চলি আছে। গতিকে ইয়াতকৈ আৰু কি লাগিছে, ইয়াত যেন আমাৰ গাঁৱৰ ভিতৰতে দেখা দিয়া বৈকুণ্ঠৰ ৰূপ মনোহৰ। আপোনালোকে সেই ৰূপ মনোহৰ কি কৰিলে, আমাক মানে এই অঞ্চলৰ বা দূৰ দূৰণিলৈ তাৰ ৰূপ মনোহৰ প্ৰদৰ্শন কৰিলে। মই কৃতজ্ঞতা জনাইছোঁ আপোনালোকক। বিশেষকৈ আজি আমাৰ এই মহান অনুষ্ঠান ভাগি দিনৰ ৰাজভোগ নাম ভাগি আমাৰ নামঘৰ ভুৱনী কৰি উপবিষ্ট হৈ থকা শ্ৰী শ্ৰী শশা
দেখা হতিয়া শ্রী শ্রী দীপক গোস্বামী প্রভুর সম্মুখে নামঘৰৰ উপবিষ্ট হৈ থকা ভক্তিভাজন ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দ আই মাতৃসকল যুৱক যুৱতীসকল অংগনী শিশুৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি বিশেষ আমাৰ এই গাঁৱৰ যি চাৰিদিনীয়া কাৰ্যসূচী অনুষ্ঠান এই অনুষ্ঠান থাকি আমাক সমগ্ৰ অনুষ্ঠানভাগ পৰিচালনা কৰি সাফল্যমণ্ডিত কৰি তোলা আমি আমন্ত্ৰণ কৰি জনাই শ্ৰদ্ধাৰ মুখ্য পাঠেৰি শ্ৰীযুত পুষ্পধৰ লীলা তেওঁলোকে মুখ্য কৰি শ্ৰদ্ধাৰ শ্ৰীযুত ভক্তেশ্বৰ তামুলী তেওঁলোকে ধৰি সুৰেশ্বৰ গগৈ ৰাজেন বৰুৱাৰে শ্ৰদ্ধাৰ প্ৰফুল্ল সন্দিকৈ তেখেতসকলক আমি কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ কীৰ্তন উদযাপনৰ কাৰণে বিশেষভাৱে আমাক সহায় কৰা শ্ৰদ্ধা শ্ৰীযুত মুছক আৰু অতি সুন্দৰভাৱে আমি আগবঢ়াই নিয়া সহায় কৰা সভাপতি শ্ৰীযুত চিত্ৰকমল ভূমনদেৱকে ধৰি আমি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সম্পাদক শ্ৰীযুত ডক্টৰ ভঁৰাল গগৈ তেওঁক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।